ডিমত থাকে ৰঙা কুহুম, মাছত থাকে আশা, জলত থাকে ৰঙা পদুম, আৰু প্ৰেমত থাকে বাচা। ঐ আই লাভ ইউ কোনে আৱিষ্কাৰ কৰিলো কেলা? চাইনা কোম্পানীয়ে। কেনেকৈ চাইনা কোম্পানীয়ে কৰিলে? আই লাভ ইউ কোনো গেৰাণ্টি নাই, টিকিলে গোটেই জীৱন টিকিব, নিটিকিলে দুদিনো নিটিকে। চাইনা কোম্পানীহে গেৰাণ্টি নথকা বস্তু বনায়। পাঁচটা ফুলৰ নাম কোৱাচোন। ছাৰ আপোনাৰ ছোৱালী দেখাত বিউটিফুল, হাঁহিলে লাগে ৱণ্ডাৰফুল, ফিগাৰটো কিন্তু হাউচফুল, আৰু মোৰ নাম চৈফুল, আৰু মোৰ শ্বশুৰৰ নাম আছাফুল। কি? তুমি HSCৰ ফুল ফৰ্মটো কোৱাচোন। ছাৰ H মানে হেডমাষ্টাৰ, S মানে চেণ্ডুল, আৰু C মানে চোৰ, হেডমাষ্টাৰ চেণ্ডুল চোৰ। হাৰামজাদা চৈতান চেলে। হয় ছাৰ আপোনাৰতো ঠিকেই আছে। কি ক'লি হাৰামজাদা? ঐ এনেকুৱা এটুকুৰা জেগাৰ নাম ক যলৈ যাওঁতে 100জন মানুহ গ'লে 99জন আৰু 10জন গ'লে 9জন মানুহে ঘূৰি আহে। এইষাৰ আকৌ তুমি কি ক'লা? তুমি ইমান সৰু কথাটোকে নাজানা। শ্মশান তাৰমানে মৃতৰ দেহটো থৈ আহে, যাওঁতে 100জন গ'লে 99জন আহে আৰু 10জন গ'লে 9জন আহে, সেইটোৱেই। বিয়া পাতিবলৈ সকলোকে যদি ধুনীয়া ল'ৰা ছোৱালী লাগে, তেতিয়াহ'লে কি আমি বৰযাত্ৰী হৈ যাবলৈ জন্ম ল'লোঁ নেকি? বিয়া সেইজনী ছোৱালীকে পাতিম যিজনী ছোৱালীয়ে ভাত খোৱাৰ পাছত ক'ব, দেহা চাদা এপালি বনাই দিওঁ খাবা নেকি?